নমস্কাৰ, মই বৰষা আপোনালোকক সকলোকে মোৰ চেনেললৈ আদৰণি জনাইছোঁ। আপোনালোক সকলো ভালে কুশলে আছে চাগে। তেন্তে আজিৰ দিনটো আৰম্ভণি কৰোঁ। এতিয়া পুৱা 10 বাজিছে আৰু আজি ব্ৰেকফাষ্ট আমি চিৰা জলপান দিয়ে কৰোঁ বুলি ভাবিছোঁ। আৰু এয়া সিদিনাখন ৰখা দৈখিনি যি দুদিনৰ আগতে মই দৈ বান্ধিবৰ কাৰণে ৰাখিছিলোঁ, এয়া মোৰ মলাকেইটা মানে কাপকেইটা, আৰু এইখিনি দৈ আজি হৈছেগৈ খাবলৈ। আৰু মই আপোনালোকক দেখুৱাওঁ দৈখিনি কেনেকুৱা হৈছে। এয়া চাওক, দৈখিনি ইমানো বেয়া হোৱা নাই আৰু বৰ বেছি এটা ভাল হৈছে বুলিও ক'ব নোৱাৰোঁ, কিন্তু জোখৰে হৈছেগৈ। আৰু এয়া সেই জলকীয়াটো যে ওপৰত দি থৈছিলোঁ, সেয়া এনেকুৱা ধৰণৰ হৈছেগৈ। আৰু এতিয়া আমি এই দৈৰে জলপানখিনি খাই লওঁগৈ। আপোনালোকে বাৰু ব্ৰেকফাষ্ট কৰি উঠিলেনে? সকলোৱে চাগে খাই মেলি উঠিলেই নহয়নে? আমাৰ ওপৰৰ পৰা আপোনালোকক অকণমান পৰিৱেশটো দেখাই দিওঁ বুলি ভাবিছোঁ। ওপৰলৈ আহিছোঁ, গতিকে ওপৰৰ পৰা অলপমান পৰিৱেশটো দেখাই দিছোঁ চাৰিওফালে। ৰাস্তাকেইটা ইমান দেখি নাপায়গৈ, ৰাস্তাততো এটা মানুহ নায়েই বাৰু, হ'লেও ৰাস্তাটো দেখি নাপায়গৈ। আজিৰ দুপৰীয়া সাজত পনীৰকে খাওঁ বুলি ভাবিছোঁ, গতিকে এনেকুৱা ধৰণৰ সৰু পনীৰৰ টেমা এটা আনি থৈছিলোঁ। আজি ভাবিছোঁ ইয়াকে খাওঁ, আৰু পনীৰৰ টেমাটোৰ আধাখিনিহে খাম, আধাখিনি থৈ দিম। আৰু এইফালে মই আলু পিঁয়াজ কাটি লৈছোঁ। আলুখিনি একেবাৰে সৰু সৰুকৈ পাতল পাতলকৈ কাটিছোঁ, কাৰণ এইকেইদিন মই চব বস্তু পাতল পাতলকৈ কাটিছোঁ, শাক পাচলিবোৰ, কাৰণ তেতিয়া সোনকালে সহজে সিজিবলৈ সুবিধা হয়। আৰু যি দিন চলিছে, যদি গেছৰ নাটনি হয় তেনে বহুতেই দিগদাৰ হ'ব, গতিকে পাতলকৈ চব বস্তু কাটিছোঁ। আৰু এইফালে এটা পিঁয়াজকে দুভাগ কৰি কাটি লৈছোঁ, এভাগ সৰু সৰুকৈ, এভাগ দীঘলীয়াকৈ। সৰু সৰু ভাগ দিম মই পনীৰ তৰকাৰীখনত, আৰু দীঘল দীঘলকৈ কটা ভাগ দিম মই ভেদাইলতাৰ বৰ বনাম তাত দিম। আৰু নহৰু 4 ফুটা লৈ লৈছোঁ, আদা অকণমান এটুকুৰা লৈছোঁ, আৰু লৈছোঁ জলকীয়া এটা ভাঙি লৈছোঁ। আৰু আপোনালোকেও এইকেইদিন পাৰিলে চব্জিবিলাক চব সৰু সৰুকৈ কাটি ল'ব, তেতিয়া সোনকালে সহজে সিজিবলৈ সুবিধা হ'ব আৰু গেছ বহুতেই ৰাহি হ'ব। আৰু এতিয়া কেৰাহীখনত মিঠাতেল অলপ দি ল'লোঁ, আৰু ইয়াতে দি দিছোঁ তেজপাত, জলকীয়া এটা দিছোঁ ভাঙি পেলাই, আৰু দি দিম গোটা জিৰা অলপমান। ইয়াতে পিঁয়াজখিনি ভাজি লওঁ। পিঁয়াজখিনি ভজা হৈ গৈছে, আৰু ইয়াতে এতিয়া আলুখিনি দিও ভাজি লওঁ। একেবাৰে ঘৰুৱা হিচাপে মই বনাবলৈ লৈছোঁ। আৰু ইয়াতে নিমখ দি দিছোঁ, আন্দাজমতে হালধি দি দিছোঁ। আৰু আলুখিনি সিজিছেগৈ। এতিয়া ইয়াতে মই খুন্দনাতে খুন্দি লৈছিলোঁ আদা নহৰু পেষ্টখিনি দি দিছোঁ। আদা নহৰু পেষ্ট ইমানেই অকণমান নহয়, গতিকে খুন্দনাটো বহুতেই উকতিবলগীয়া হৈছেগৈ। আৰু এতিয়া গুড়ি মছলাৰ ভিতৰত মই ৰঙা জলকীয়া গুড়ি, জিৰা ধনিয়া গুড়ি অলপমান দি দিছোঁ। মছলাখিনিৰ লগত আলুখিনি 1-2 মিনিটমান সময় ভাজিলোঁ, আৰু এতিয়া ইয়াতে দি দিছোঁ দৈ অলপমান। দৈ 4 চামুচমান আছেগৈ। এইখিনি দি দিছোঁ, আৰু ভালদৰে দৈখিনি আলুৰ লগত সান খোৱাকৈ ভাজি থাকিম। আৰু এইখিনি ধুনীয়াকৈ গোটেইখিনি ভাজ খাই গৈছেগৈ। এতিয়া ইয়াতে মই জোখমতে পানী দি দিম। এতিয়া খুন্দনাটোত অকণমান আদা নহৰু পেষ্ট আছিলে, তাকে আওখলি দি দিছোঁ। এইখিনি উতলিছেগৈ অকণমান। আৰু মই এই তৰকাৰীখন বেছিয়ে জোল কৰিম, কাৰণ মই বেলেগ আৰু তৰকাৰী বা দালি চালি নবনাওঁ, গতিকে ইয়াৰ জোলখিনিয়ে ভাত খাব লাগিব। গতিকে মই তৰকাৰীখনৰ জোলখিনি অলপ সৰহে কৰিব লাগিব, গতিকে পানী অলপমান সৰহকৈয়ে দিম। আৰু তৰকাৰীখন উতলিছেগৈ ভালকৈ, আলুবোৰটো সিজিছে, গতিকে পনীৰৰ আধা অংশ দি দিছোঁ।
পনীৰখিনি দি পেলাই 2 মিনিটমান সময় উতলাম। এনেই সকলোখিনি হৈয়ে গৈছেগৈ, সিজিছেই গোটেইখিনি। আৰু ইয়াৰ মাজতে মই গৰম মছলাও অলপমান দি দিম। গৰম মছলা দি দিছোঁ অলপমান। আৰু এয়া মোৰ পনীৰৰ তৰকাৰী হৈ গ'ল। একেবাৰে ঘৰুৱা ষ্টাইলত বনোৱা পনীৰৰ তৰকাৰী, একেবাৰে সহজ। আৰু এয়া মোৰ হৈছে ঘৰুৱা একেবাৰে ঢেংঢেঙীয়া পনীৰৰ। যোৱাকালি চিঙা ভেদাইলতাখিনি খোৱাই নহ'ল, গতিকে ভাবিছোঁ আজিয়ে কিবা এটা বনাই লওঁ। তাকে ভেদাইলতাৰ পকৰা দুটামানকে বনাওঁ বুলি ভাবিছোঁ ভাতৰ লগত খাবলৈ। আৰু এয়া ভেদাইলতাখিনি লৈ লৈছোঁ, অলপমান নেৰেলিছেগৈ কালিয়ে চিঙা যে। আৰু লগতে লৈ লৈছোঁ মচুৰ দালি অলপমান, এইখিনি তিয়াই লৈছিলোঁ। আৰু এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰ বাতি এটাতে মই এইখিনি লৈ লৈছোঁ। ভেদাইলতাখিনি অলপমান কাটি ল'লোঁ আৰু মচুৰ দালিখিনিও লগতে লৈ লৈছোঁ। আৰু এতিয়া ইয়াতে মই নহৰু আৰু জলকীয়াও দি দিম। নহৰু দিছোঁ 2 ফুটা আৰু কেঁচা জলকীয়া 3টা দিছোঁ। জলকীয়াকেইটাও লেৰেলিছেগৈ আৰু অলপমান নিমখ দি দিছোঁ। আৰু লগতে পানী অলপো দি দিছোঁ যাতে ভালদৰে পিচ খায়। বেছি দিব নালাগে, অকণমান দিলেই হ'ল। আৰু এইখিনি পিচি ল'লোঁ। আৰু এতিয়া ভেদাইলতা আৰু দালিৰ যিখিনি পেষ্ট হয় সেইখিনি এটা বাউলতে লৈ লৈছোঁ। আৰু ইয়াতে মই পিঠাগুড়ি 3 চামুচ মিক্স কৰি দিছোঁ। আৰু ইয়াতে দি দিছোঁ মই দীঘলে দীঘলে কটা পিঁয়াজ। ইয়াত পিঁয়াজ বেছিকৈ দিলে ভাল লাগে পকৰাকেইটাত, কিন্তু মই ইয়াত অলপমান কমাই দিছোঁ। কাৰণ কিয় এইকেইটা দিনত বেছি পিঁয়াজ দিব নোৱাৰি, আৰু নহ'লে সোনকালেই পিঁয়াজকেইটা শেষ হৈ যাবগৈ, পিছত পাবলৈয়ে দিগদাৰ হ'বগৈ। আৰু এইখিনি ভালকৈ মিক্স কৰি পেলালোঁ। আৰু এইকেইটা পকৰা ভাজিবৰ কাৰণে ৰেডি হৈ গৈছে। কেৰাহী এখন গৰম কৰিলোঁ আৰু ইয়াতে মিঠাতেল দি লৈছোঁ। আৰু পকৰাকেইটা এটা এটাকৈ দি গৈছোঁ। এইদৰে ভেদাইলতাৰ পকৰা চাহৰ লগতে হওক বা ভাতৰ লগতে হওক খাবলৈ বহুতেই ভাল লাগে। আৰু ভেদাইলতা পকৰা বনালে লগত মচুৰ দালি বা চাউলৰ গুড়া দিলেহে বেছি খাবলৈ ভাল হয়, ক্ৰিস্পি হয়। আৰু বেলেগ ধৰণৰ বেচন বা ময়দা দিলে মানে ইমান খাবলৈ ভাল নহয়গৈ। গতিকে মচুৰ দালি আৰু চাউলৰ গুড়া দিয়েই খাব লাগে। আৰু এইকেইটা হ'বলৈ হৈছেগৈ, আৰু বেছি সময় নালাগে এই পকৰাকেইটা ভাজোঁতে, একদম কম সময়তে হৈ যায়। আৰু এইকেইটা পকৰা হৈছেগৈ, আৰু মই এটা খায়ো আছোঁ। কাৰণ গৰমে গৰমে ভাজি থোৱা পকৰা খোৱাৰ মজাই বেলেগ নহয় জানো। এয়া আমাৰ দুপৰীয়াৰ আহাৰ ৰেডি হৈ গ'ল। এইফালে পনীৰ আলুৰ তৰকাৰী, তাৰপিছত আছে ভেদাইলতাৰ পকৰা আৰু ভাত, আৰু অলপমান জলফাই আৰু আমলখিৰ আচাৰ লৈ লৈছোঁ। এয়াই আজি আমাৰ লকডাউনৰ 5ম দিনাখনৰ দুপৰীয়াৰ আহাৰ। এতিয়া ভাতখিনি আমি খাই লওঁ। গুড ইভিনিং বন্ধু বান্ধৱীসকল, কি কৰি আছে আপোনালোকে? একেবোৰকে কাম কৰি থাকিবলগীয়া হৈছে, হয় নহয়? এই বনোৱা খোৱা ধোৱা পখলা, আকৌ বনোৱা খোৱা ধোৱা পখলা, সেইবোৰকে কৰি থাকিবলগীয়া হৈছে দিনভৰ ঘূৰাই ঘূৰাই। উপায় নাই। এতিয়া আবেলি হ'লগৈ, চাওঁতে আন্ধাৰে হৈছেগৈ আৰু এতিয়া অকণমান চাহ খাওঁ বুলি ভাবিছোঁ। আজি কিবা হৈছে, আজি আকৌ ভোক লাগিছে বেছিকৈ, গতিকে অলপমান ভোক লগাৰ কাৰণে মেগীকে বনাইছোঁ। এয়া মেগী বনাই আছোঁ। আৰু এতিয়া আবেলি চাহকাপ মেগীৰ লগতে খাই দিম আৰু সামৰিম আৰু কিন্তু ফুল আৰাম কৰিলোঁ। আৰু লগতে এখন মুভি চালোঁ, খুব জমনি, পাগলপন্থী বুলি। ইমানেই জমনি, হাঁহি হাঁহি মানে নাৰী পেটটো ডাল হৈ গৈছেগৈ। সেইখনকে চালোঁ আজি, খুব হাঁহি ফূৰ্তি কৰিলোঁ। তাৰপিছত এতিয়া এইবিলাক খাই বৈ একেখিনি কামেই আৰু কিমান আপোনালোক একেবোৰকে খোৱা বোৱা বস্তুখিনিকে দেখুৱাই থাকিম, আপোনালোকেও বৰ হৈ যাবগৈ, হৈছেগৈ চাগে। আৰু তেনেহ'লে আজিলৈ আহিছোঁ, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। তেনেহ'লে পুনৰ নতুন ভিডিঅ'ৰে আকৌ লগ পাম। সকলোলৈকে বাই বাই। সকলোৱে ভালে থাকিব। বাই বাই।